শ্ৰদ্ধাৰ ৰাইজ, ইলেকশ্যনৰ আগত আমি যেতিয়া অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো তেতিয়া মানুহে বিশ্বাস কৰা নাছিল, ভাবিছিল ইলেকশ্যনৰ পিছত এইবোৰ শেষ হৈ যাব। 18 লাখ পৰিয়ালে ইলেকশ্যনৰ আগত অৰুণোদয় পাইছিল। যোৱা 2 বছৰত আৰু 10 লাখ পৰিয়ালে অৰুণোদয় পালে। 800 টকাৰ অৰুণোদয় 1250 টকা হ'ল। আমি গছ পুলি ৰুইছিলো, এতিয়া সি বটবৃক্ষত পৰিণত হ'ল। এইবাৰ আমি সিদ্ধান্ত লৈছো যে আৰু 3 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনিৰ লগত সমাহিত কৰি ল'ম। সেই ৰাস্তা দি আজি আমি আগবাঢ়িছো। শ্ৰদ্ধাৰ ৰাইজ, ইলেকশ্যনৰ সময়ত যদি আমি মিটিঙত যাওঁ মানুহে কয় যে দাদা আমাৰ ৰেচন কাৰ্ড নাই, মামা আমাৰ ৰেচন কাৰ্ড নাই, বিনামূলীয়া চাউল আমি পাব পৰা নাই। আজি আপোনালোকে চিন্তা কৰক, 28 লাখ লোকক অৰুণোদয়, 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি আৰু তাৰ লগত 42 লাখ পৰিয়ালক 42 লাখ লোকক আমি নতুনকৈ ৰেচন কাৰ্ড যোগান ধৰিলো। এই 2 বছৰৰ ভিতৰতে মিছন বসুন্ধৰাৰ জৰিয়তে 20 লাখ মানুহৰ আমি মাটিৰ সমস্যা সমাধান কৰিলো। মাত্ৰ 2 বছৰৰ ভিতৰতে 12 লাখ মহিলাই মাইক্ৰ ফাইনেন্সৰ লোনৰ পৰা ৰেহাই পালে। এই 2 বছৰৰ ভিতৰতে অসমৰ চাৰিওফালে অসম মালাৰ ৰাস্তাৰ কাম আৰম্ভ হ'ল। এই 2 বছৰৰ ভিতৰতে অসমৰ চাৰিওফালে 23খনকৈ মেডিকেল কলেজ নিৰ্মাণৰ কাম আৰম্ভ হ'ল। এই 2 বছৰৰ ভিতৰতে ক্লাছ 9ৰ ল'ৰা ছোৱালীক চাইকেল আৰু হায়াৰ ছেকেণ্ডাৰীত ভাল ৰিজাল্ট কৰা ছোৱালীক স্কুটিৰ ব্যৱস্থা হ'ল। এই 2 বছৰৰ ভিতৰতে আজি আমাৰ অসমৰ জ্বলন্ত সমস্যাবিলাক সমাধানৰ ৰাস্তা আমি বিচাৰি উলিয়ালো। এই 2 বছৰৰ ভিতৰতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে 105টা সমষ্টি অসমৰ খিলঞ্জীয়া জাতিৰ বাবে আমি সুৰক্ষিত কৰিবলৈ সক্ষম হলো। এই 2 বছৰৰ ভিতৰতে 3000 কোটি টকাৰ ড্ৰাগছ আমি জব্দ কৰিলো। এই 2 বছৰৰ ভিতৰতে অসমত বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ আৰম্ভ হ'ল। আৰু এই 2 বছৰৰ ভিতৰতে লাহে লাহে আমি সুদখোৰসকলৰ বিৰুদ্ধে, মাটি দালালৰ বিৰুদ্ধে আমি আমাৰ অভিযান আৰম্ভ কৰিছো। মইতো বিশ্বাস কৰো যে 2026 চনৰ ভিতৰতে অসমত দালাল নামৰ শব্দটোৱে নোহোৱা হৈ যাব। দালালি কৰাৰ ৰাস্তাই নাথাকিব। এনেকুৱা ধৰণে আজি আমাৰ ৰাজ্যখনক আমি আগুৱাই লৈ গৈছো। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে যদি দেখা পায় নিৰ্বাচনৰ সময়ত মই প্ৰতিশ্ৰুতি দিছিলো যে আমাৰ যদি চৰকাৰ গঠন হয়, দ্বিতীয়বাৰৰ বাবে অসমত বিজেপি চৰকাৰ গঠন হয়, আমি 1 লাখ চাকৰিৰ ব্যৱস্থা কৰিম। ৰাইজে বিশ্বাস কৰা নাছিলে, মৰমতে ভোট দিছিলে। আমাৰ দলৰ মাজতো মোক কোৱা হৈছিল যে এই কাম সম্ভৱ নেকি। বিধানসভাত বিৰোধীসকলে আমাক প্ৰশ্ন কৰিছিল, কেতিয়া দিব চাকৰি, কেতিয়া দিব চাকৰি। কোনেও ভাবা নাছিল যে ইয়াক আমি বাস্তৱত কৰিব পাৰিম। আজি আমাৰ চৰকাৰখনৰ 2 বছৰৰ ভিতৰত আমি 97,000 ডেকা ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিলো। আৰু মাত্ৰ 3000 চৰকাৰী চাকৰি দিলেই আমি 1 লাখৰ সেই সংখ্যা আমি স্পৰ্শ কৰিম। 1 লাখ চাকৰি দিয়াৰ পিছত মোৰ দায়িত্ব শেষ হৈ যায়। কিন্তু মই কৈছো তেনেকুৱা হ'ব নোৱাৰে। যুৱক যুৱতীসকলৰ মাজত আশা অব্যাহত থাকিব লাগিব, যাতে আমাৰ ল'ৰা ছোৱালীৰ মনত কেতিয়াও আশাৰ ভংগ নহয়। এই 1 লাখ চাকৰি সমাপ্তিৰ পথত যোৱাৰ লগে লগে আকৌ আমি 35,000 চাকৰিৰ বিজ্ঞাপন আমি মুকলি কৰি দিছো। আগতে চৰকাৰী চাকৰি পাবৰ বাবে মাটি বাৰী বিক্ৰী কৰিব লাগিছিলে আৰু লাখ লাখ কোটি কোটি টকা ঘোষ দিব লাগিছিল। আজি অসমত চৰকাৰী চাকৰিৰ ক্ষেত্ৰত দালালৰ বজাৰ আমি সদায়ৰ কাৰণে আমি সমাপ্ত কৰিলো। এতিয়া দালালত টকা দি আৰু চৰকাৰী চাকৰি নাপায়। চৰকাৰী চাকৰি ৰিজাল্ট দিয়াৰ পিছত আপোনালোকে টিভিত দেখা পায় কেনেকে দৰিদ্ৰ আৰু মধ্যবিত্ত ল'ৰা ছোৱালী বিলাকে কেনেকে আজি চৰকাৰী চাকৰি পাইছে। একোখন গাঁৱত 10-15 জন ল'ৰালৈকে চাকৰি পাইছে। দৰিদ্ৰজনে চাকৰি পাইছে, নিম্ন মধ্যবিত্তজনে চাকৰি পাইছে। আজি মই গৌৰৱেৰে সৈতে ক'ব পাৰো যে অসমত চৰকাৰী চাকৰি যিমান নিকা পদ্ধতিত দিয়া হয়, ভাৰতৰ আন ৰাজ্যতো যে ইমান নিকা পদ্ধতি আছে মই তাক ডাঠি ক'ব নোৱাৰো। আজি আমাৰ অসমে চৰকাৰী চাকৰিত এক নিৰ্মল গংগা বনাই আজি বোৱাই আনিছে। আজি ACSৰ চাকৰিয়ে হওক, পুলিচৰ চাকৰিয়ে হওক, শিক্ষকৰ চাকৰিয়ে হওক, আজি ল'ৰা ছোৱালীয়ে বুজি পায় যে ইয়াত আৰু টকা পইচাৰ কথা নাই, আমি পঢ়ি শুনি প্ৰতিযোগিতাৰ মাজত আমি চাকৰি ল'ব লাগিব। আৰু তাৰ কাৰণে আজি অসমত শিক্ষাৰ পৰিৱেশ ভাল হৈছে। ল'ৰা ছোৱালী স্কুল কলেজত যোৱা হৈছে। ৰাতিপুৱা আড্ডা মাৰাৰ পৰিৱৰ্তে এতিয়া ৰাতিপুৱা ফিল্ডত দৌৰিব যায়, কাৰণ পুলিচৰ চাকৰি ইণ্টাৰভিউত যাব লাগিব। আগত অসমত কেতিয়াও এই পৰিৱেশ নিৰ্মাণ হোৱা নাছিল। আমি এখন নতুন অসম নিৰ্মাণৰ কৰ্মযজ্ঞত আজি আমি বলিষ্ঠভাৱে আগুৱাই গৈছো। শ্ৰদ্ধাৰ ৰাইজ, ইলেকশ্যনৰ আগত আমি যেতিয়া অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো তেতিয়া মানুহে বিশ্বাস কৰা নাছিল, ভাবিছিল ইলেকশ্যনৰ পিছত এইবোৰ শেষ হৈ যাব। 18 লাখ পৰিয়ালে ইলেকশ্যনৰ আগত অৰুণোদয় পাইছিল। যোৱা 2 বছৰত আৰু 10 লাখ পৰিয়ালে অৰুণোদয় পালে। 800 টকাৰ অৰুণোদয় 1250 টকা হ'ল। আমি গছ পুলি ৰুইছিলো, এতিয়া সি বটবৃক্ষত পৰিণত হ'ল।
এইবাৰ আমি সিদ্ধান্ত লৈছো যে আৰু 3 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনিৰ লগত সমাহিত কৰি ল'ম। সেই ৰাস্তা দি আজি আমি আগবাঢ়িছো। শ্ৰদ্ধাৰ ৰাইজ, ইলেকশ্যনৰ সময়ত যদি আমি মিটিঙত যাওঁ, মানুহে কয় যে দাদা আমাৰ ৰেচন কাৰ্ড নাই, মামা আমাৰ ৰেচন কাৰ্ড নাই, বিনামূলীয়া চাউল আমি পাব পৰা নাই। আজি আপোনালোকে চিন্তা কৰক, 28 লাখ লোকক অৰুণোদয়, 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি, আৰু তাৰ লগত 42 লাখ পৰিয়ালক, 42 লাখ লোকক আমি নতুনকৈ ৰেচন কাৰ্ড যোগান ধৰিলো। এই 2 বছৰৰ ভিতৰতে মিছন বসুন্ধৰাৰ জৰিয়তে 20 লাখ মানুহৰ আমি মাটিৰ সমস্যা সমাধান কৰিলো। মাত্ৰ 2 বছৰৰ ভিতৰতে 12 লাখ মহিলাই মাইক্ৰ' ফাইনেন্সৰ লোনৰ পৰা ৰেহাই পালে। এই 2 বছৰৰ ভিতৰতে অসমৰ চাৰিওফালে অসম মালাৰ ৰাস্তাৰ কাম আৰম্ভ হ'ল। এই 2 বছৰৰ ভিতৰতে অসমৰ চাৰিওফালে 23খনকৈ মেডিকেল কলেজ নিৰ্মাণৰ কাম আৰম্ভ হ'ল। এই 2 বছৰৰ ভিতৰতে ক্লাছ 9ৰ ল'ৰা ছোৱালীক চাইকেল আৰু হায়াৰ ছেকেণ্ডাৰীত ভাল ৰিজাল্ট কৰা ছোৱালীক স্কুটিৰ ব্যৱস্থা হ'ল। এই 2 বছৰৰ ভিতৰতে আজি আমাৰ অসমৰ জ্বলন্ত সমস্যাবিলাক সমাধানৰ ৰাস্তা আমি বিচাৰি উলিয়ালো। এই 2 বছৰৰ ভিতৰতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে 105টা সমষ্টি অসমৰ খিলঞ্জীয়া জাতিৰ বাবে আমি সুৰক্ষিত কৰিবলৈ সক্ষম হ'লো। এই 2 বছৰৰ ভিতৰতে 3000 কোটি টকাৰ ড্ৰাগছ আমি জব্দ কৰিলো। এই 2 বছৰৰ ভিতৰতে অসমত বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ আৰম্ভ হ'ল। আৰু এই 2 বছৰৰ ভিতৰতে লাহে লাহে আমি সুদখোৰসকলৰ বিৰুদ্ধে, মাটি দালালৰ বিৰুদ্ধে আমি আমাৰ অভিযান আৰম্ভ কৰিছো। মইতো বিশ্বাস কৰো যে 2026 চনৰ ভিতৰতে অসমত দালাল নামৰ শব্দটোৱে নোহোৱা হৈ যাব। দালালি কৰাৰ ৰাস্তাই নাথাকিব। এনেকুৱা ধৰণে আজি আমাৰ ৰাজ্যখনক আমি আগুৱাই লৈ